বাৰু আমাৰ বিশেষ মুহূৰ্তবোৰ আৰু অধিক সুন্দৰ কৰি তুলিব বিচাৰিছে নেকি? এতিয়া লখিমপুৰ চহৰত প্ৰথমবাৰৰ বাবে উপলব্ধ হ'ল উন্নত মানৰ ইনডোৰ ফটোগ্ৰাফী ষ্টুডিঅ'। ইন্দ্ৰভূষণ নাথৰ নেতৃত্বত এলিগেণ্ট পিক্সেলছ ফটোগ্ৰাফীয়ে স্থাপন কৰিলে এটা ইনডোৰ ফটোগ্ৰাফী ষ্টুডিঅ', য'ত আপোনালোকে প্ৰি ৱেডিং, মেটাৰনিটি, ফেমিলি পৰ্ট্ৰেইট, মডেল পৰ্টফলিঅ', মেকআপ প্ৰমোশ্যনেল শ্বুট, চিনেমেটিক ভিডিঅ'গ্ৰাফী আৰু যিকোনো ধৰণৰ ইনডোৰ ফটোগ্ৰাফীৰ সুবিধা লাভ কৰিব। অত্যাধুনিক লাইটিং ছেটআপ, ফ্লাৱাৰ ডেকোৰেশ্যন, হাই কোৱালিটি কেমেৰা আৰু প্ৰফেচনেল এডিটিঙৰ জৰিয়তে আপোনাৰ বিশেষ মুহূৰ্তবোৰ আৰু অধিক সুন্দৰ কৰি তোলাৰ প্ৰয়াস এলিগেণ্ট পিক্সেলছ ফটোগ্ৰাফীৰ। বিশিষ্ট সমাজসেৱক লখিমপুৰৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ কৰ্মচাৰী লম্বোদৰ দত্তই বন্তি প্ৰজ্বলন কৰা অনুষ্ঠানটিত ফিতা কাটি শুভোদ্বোধন কৰে বেহাৰবাৰী আউটপোষ্টৰ ডম্বৰু খ্যাত ৰাজীৱ দুৱৰীয়ে। উক্ত অনুষ্ঠানটিত উপস্থিত থাকে কেইবাজনো ইউটিউবাৰৰ লগতে যথেষ্ট সংখ্যক শুভাকাংক্ষী। মই 2017 চনৰ পৰাই ফটোগ্ৰাফী ক্ষেত্ৰখনৰ লগত জড়িত আছিলোঁ, মানে ধৰি লওক ৱেডিং ফটোগ্ৰাফী কৰি আহিছোঁ আৰু প্ৰফেচনেলি মই 2019 পৰা কৰিছোঁ, কাৰণ মই গুৱাহাটীত ইউনিক বৰা ছাৰৰ ওচৰত প্ৰশিক্ষণ লৈছিলোঁ ফটোগ্ৰাফীৰ। তাৰপিছৰ পৰা মই প্ৰফেচনেলি কামখিনি কৰি আহিছোঁ, কিন্তু মানে অনুভৱ কৰিছোঁ যে এটা ষ্টুডিঅ' খুবেই প্ৰয়োজন। কাৰণ কি হয়, কেতিয়াবা সকলো সুবিধা পোৱা নাযায়। এতিয়া ধৰি লওক ইনডোৰ শ্বুট এটা কৰিব গ'লে মানুহৰ ঘৰত সকলোখিনি সুবিধা নাপাওঁ, ৰুমত বহুতখিনি আচবাব থাকে, গতিকে আমাৰ লাইটিং ছেটআপটো তাত বহাবলৈ প্ৰব্লেম হয়। গতিকে এটা স্থায়ী ষ্টুডিঅ' হ'লে তাত সকলোখিনি সুবিধা পোৱা যায়। গতিকে মই বহুত দিনৰ পৰা সপোন দেখি আহিছিলোঁ, কিন্তু আজি সপোনটো সঁচা হ'বলৈ গৈ আছে, সেইটো কাৰণে খুবেই ভাল লাগিছে। হয়, মোৰ ষ্টুডিঅ'ৰ ক্ষেত্ৰত এইটো প্ৰথম। ইভাগে মই ঘৰৰ পৰা ৱেডিং ফটোগ্ৰাফী কৰি আছোঁ, অসমত কৰিছোঁ, লখিমপুৰতো কৰিছোঁ আৰু অসমৰ বিভিন্ন জেগাত কৰিছোঁ, লগতে অসমৰ বাহিৰতো কৰিছোঁ, উত্তৰ প্ৰদেশ, বাৰাণসী, অৰুণাচল প্ৰদেশ, এনেকৈ বহুতো জেগাত মই ৱেডিং ফটোগ্ৰাফী কৰি আহিছোঁ। কিন্তু ইনডোৰ ষ্টুডিঅ' এইটো মোৰ প্ৰথম। ইয়াতে আপোনালোকে বেবী শ্বুট কৰিব পাৰিব, মেটাৰনিটি শ্বুট, প্ৰি ৱেডিং, মেকআপ প্ৰমোশ্যনেল শ্বুট, মডেল পৰ্টফলিঅ' আদি বিভিন্ন ইনডোৰ ফটোগ্ৰাফীৰ সুবিধা ইয়াত লাভ কৰিব পাৰিব। লগতে যদি কাৰোবাক দৰকাৰ হয় ফ্লাৱাৰ ডেক'ৰেশ্যন, সেইখিনিও আমি ইয়াতে প্ৰভাইড কৰোঁ, কাষ্টমাইজ কৰি দিয়া হয় ফ্লাৱাৰ ডেক'ৰেশ্যন। লগতে আৰু আমি ষ্টেজ লাইটিঙৰ কামো কৰোঁ। এইফালে লাইটিঙৰ ছেটআপ বহি আছে, লাইটিং, আৰু যদি কাৰোবাক ভাওনা, নাটক, ৰাস, এনেকুৱা বিভিন্ন ধৰণৰ অনুষ্ঠানত লাইটিং দৰকাৰ হয়, ডেক'ৰেশ্যন দৰকাৰ হয়, সকলোখিনি আমি প্ৰভাইড কৰোঁ। আৰু আপোনালোকে ষ্টুডিঅ'টো এবাৰ চাই লওক। এইফালে আমাৰ ডেক'ৰেশ্যন, ইয়াতে গোটেইটো ছেটআপটো হ'ব, ইয়াতে ফটোশ্বুটখিনি হ'ব আৰু ফ্লাৱাৰ ডেক'ৰেশ্যনখিনি আমি কাষ্টমাইজ কৰি দিম। যাক যেনেকুৱা ধৰণৰ লাগে ফটো দিলেই হ'ল, তেনেকুৱা ধৰণে আমি বনাই দিম। আৰু বাকী বেকড্ৰপ আছে, আজিকালি এইবিলাক প্ৰিণ্টেড বেকড্ৰপ আহিছে, সেইখিনিতো আমি শ্বুট কৰিম। লগতে নৰ্মেল বেকড্ৰপতো হ'ব, গোটেইখিনি সুবিধা পাব। আৰু এইটো চাইডে আমি এটা ছেটআপ বহাইছোঁ। এফালে আপোনালোকৰ বিহু শ্বুট এতিয়া কৰিব পাৰিম, লেটেষ্ট ট্ৰেডিশ্যনেল শ্বুটখিনি ইয়াতে কৰা হ'ব গোটেইখিনি। আৰু ছেটআপটো বদলাই থাকিম আমি, এইটোৱে পাৰ্মানেণ্ট এনেকুৱা নহয়। আৰু ভিতৰত আমি মেকআপ আৰ্টিষ্টৰ কাৰণে সুবিধাৰ্থে এটা ৰুম বনাইছোঁ, চাওকহি আপোনালোকে। এইফালে ধুনীয়াকৈ বনাই দিছোঁ, লাইট চাইট দি দিছোঁ, ইয়াত মিৰৰ আছে, ইয়াতে মেকআপ কৰিব পাৰিব। লগতে এইটো ৰুমত ড্ৰেছ চেঞ্জিঙৰ সুবিধাও আছে, পানীও সুবিধা, সকলোখিনি সুবিধা আছে। আৰু ইয়াতে আমি গোটেই এডিটিংখিনি ইয়াতে কৰা হ'ব, সেইটো কাৰণে ইয়াতে ছেটআপ বনাই দিয়া হৈছে এডিটিঙৰ। লগতে ষ্টেজ লাইটিঙৰ যদি কাৰোবাৰ প্ৰয়োজন হয় সেইখিনি সুবিধাও পাব, আমি ছেটআপ ইয়াতে বহাই দিছোঁ। লগতে আমি বিভিন্ন ধৰণৰ বাৰ্থডে, এনিভাৰ্চেৰী, ৱেডিং, সকলোখিনি আমি ফটোগ্ৰাফীৰ লগতে ষ্টেজ লাইটিং আৰু ডেক'ৰেশ্যনৰ কামো কৰা হয়। যদি কাৰোবাক ফ্লাৱাৰ ডেক'ৰেশ্যন লাগে, সকলোখিনি আমি কৰা হয়। আমাৰ ষ্টুডিঅ'ৰ স্থায়ী ঠিকনা হৈছে নকাৰী ৰোড, ৱাৰ্ড নং 1, নকাৰী ক্লাবৰ সমীপত। আমাৰ লখিমপুৰত প্ৰথমবাৰৰ বাবে হৈছে, মই যিমান দূৰলৈকে জানো। এটা এনেকুৱা ভিডিঅ' ষ্টুডিঅ' আজিলৈকে লখিমপুৰত হোৱা নাছিলে। ভাইটিয়ে খুব এটা ধুনীয়া পদক্ষেপ লৈছে। সেই নিজৰ ব্যৱসায়টোৰ লগতে লখিমপুৰীয়া ৰাইজসকলো, যিহেতু আজিকালি এই বস্তুটো খুব চলিছে, তো খুব এটা ভাল পদক্ষেপ তাৰ, আৰু তাৰ ব্যৱসায়টো ভাল হওক তাৰে আশাবাদী। আৰু মোক যে মাতিলে তাৰ কাৰণে তাক ধন্যবাদ জনাইছোঁ। এই অনুষ্ঠানটো যে মোক যোগ্য বুলি ভাবিলে তাৰ কাৰণে তাকো ধন্যবাদ জনাইছোঁ। ইন্দ্ৰভূষণৰ এই ব্যৱসায়টো, এই ছাৰ্ভিচটো যাতে সকলোৱে পায় আৰু ভালভাৱে যাতে অনাগত দিনতো চলি যায়, তাকেই আশা ৰাখিছোঁ। হয় হয়, নাই আমাৰ কি হয় মানে ফটোগ্ৰাফী এতিয়া বিয়া, প্ৰি ৱেডিঙকৈ আদি কৰি যিবিলাক মানে এনেকুৱা ফটোগ্ৰাফী ৰিলেটেড কামবিলাক হয়, তো বাহিৰত যায়, আউটডোৰ যায়, খৰচ পাতিও কথা থাকে, তো বাঢ়ি যায়। এতিয়া এটা এনেকুৱা হোম ছেটআপ, মানে ঘৰৰ ভিতৰতে গোটেইখিনি বস্তু পাই যাব। আপোনালোকে দেখিছে সিফালে একদম গাঁৱলীয়া খুব ধুনীয়া এটা পৰিৱেশ,
এফালে এনেকুৱা এটা খুব ধুনীয়া পৰিৱেশ তো কম খৰচত ভাল বস্তু পাব ৰাইজে খুব এনেকুৱাতো নাই মানে লখিমপুৰত মই যিমান দূৰলৈকে জানো তো সি প্ৰথমবাৰৰ বাবে কৈছে ভাল লাগিছে মই সকলোলৈকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি এই শুভ মুহূৰ্তত সকলো আহি ইয়াত উপস্থিত হোৱাৰ কাৰণে বিশেষকৈ মই ক'ব বিচাৰোঁ আমাৰ ইন্দুভূষণ নাথে সৰুৰে পৰাই এই বিষয়টোত আগ্ৰহ আছিল আৰু ডাঙৰ হৈ অহাৰ লগে লগে তেওঁ কৈছিল যে মই নিজৰ ভৰিত নিজে থিয় হোৱাকৈ পাৰিলে কিবা এটা ব্যৱসায় কৰিম আৰু সেইমৰ্মে তেওঁ 2019 চনত গুৱাহাটীৰ ইউনিক বৰা ফটোগ্ৰাফী ইনষ্টিটিউটত তেওঁ আনুষ্ঠানিকভাৱে শিক্ষা গ্ৰহণ কৰি আহি এই প্ৰফেচনেলি এই ব্যৱসায়টো আৰম্ভ কৰিছে তাতকৈ আগৰ পৰা 16 চনৰ পৰা তেওঁ বিভিন্ন ঠাইত বিভিন্ন অনুষ্ঠানত ভিডিঅ'গ্ৰাফী ফটোগ্ৰাফী ইত্যাদি কৰি আহিছে আমি মাক দেউতাক সকলোৱে তেওঁক ছাপোৰ্ট কৰিছোঁ আমি ভাবিছোঁ অন্যান্য উঠি অহা প্ৰজন্ময়ো যাতে চৰকাৰী চাকৰিৰ পিছত নদৌৰি নিজৰ ভৰিত নিজৰ থিয় দিয়ে তাৰ কাৰণে সকলোকে অনুৰোধ জনাইছোঁ আৰু অসমবাসী ৰাইজৰ আমি সহায় সহযোগিতা আশীৰ্বাদ কামনা কৰিছোঁ আজি লখিমপুৰৰে নহয় আমাৰ উজনি অসমৰ বাবে এটা অতি ভাল খবৰ যে লখিমপুৰৰ নকাৰীত এই প্ৰথমবাৰৰ বাবে লখিমপুৰত এটি অতি অত্যাধুনিক আটক-ধুনীয়া আমি এক সুন্দৰ এটি ফটো ষ্টুডিঅ' ইন্দুভূষণ নাথে আৰম্ভ কৰিছে আজি ইয়াত শুভাৰম্ভ হৈছে গতিকে এইটো এটা ডাঙৰ অভাৱ পূৰণ হৈছে ইন্দুৰে সৰুৰে পৰাই আমাৰ বিভিন্ন সামাজিক নাটক আমাৰ ৰাস আদিত এই আলোকসজ্জাৰ সম্পাদনত জড়িত হৈ আছিল আৰু সেই আপাহতে তেওঁৰ এই ফটোগ্ৰাফীৰ প্ৰতি এটা ধাউতি হৈছিল তেওঁ গুৱাহাটীত এই ফটোগ্ৰাফীৰ আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰাৰ পাছত তেওঁ বিভিন্ন ঠাইত এই ফটোগ্ৰাফীৰ জৰিয়তে যথেষ্ট আগবাঢ়িছে আৰু এতিয়া ধৰক গুৱাহাটীত ভাল ফটোগ্ৰাফীৰ কাৰণে ইন্দুভূষণক ইয়াৰ পৰা লৈ যায় গাড়ীয়ে লৈ যায় এতিয়া হয়তো গুৱাহাটীৰ পৰা লখিমপুৰলৈ আহিব যে লখিমপুৰত ইন্দুভূষণৰ এই ইলিজেণ্ট পিক্সেল ফটোগ্ৰাফীত ফটো তুলি নিজকে সন্তুষ্টিত হ'বৰ কাৰণে খুব বেছি ভাল লাগিছে কৰ্মসূত্ৰে গুৱাহাটীত থাকোঁ ফেশ্বনেল ফিল্ম ইণ্ডাষ্ট্ৰীৰ লগত যথেষ্টভাৱে জড়িত কিন্তু তথাপিতো মোৰ জন্মস্থান লখিমপুৰ আৰু মোৰ হোম টাউন লখিমপুৰ গতিকে লখিমপুৰত যিমানেই কিবা এটা ভাল কিবা এটা হয় মোৰ ভাল লাগে আৰু লখিমপুৰৰ কাৰণে ময়ো কাম কৰি আহিছোঁ আৰু আমাৰ লখিমপুৰত যদিও মই মেকআপ আৰ্টিষ্টৰ অভাৱখিনি পূৰণ কৰিছিলোঁ এটা ইনষ্টিটিউট খুলি তেনেকৈ খুব অভাৱ হৈ আছিলে এটা ষ্টুডিঅ'ৰ য'ত আমাৰ মেকআপ আৰ্টিষ্টেই হওক বা যিয়ে নহওক কৰিবৰ কাৰণে গুৱাহাটী যাব লগা হয় এতিয়া মানে লখিমপুৰতে ইণ্ডোৱে ইমান ধুনীয়া ইলিগেণ্ট পিক্সেলছৰ বা ইন্দুভূষণে ইমান ধুনীয়া এটা ইনডোৰ ষ্টুডিঅ' খুলিছে তো ইয়াৰ ফলত আমাৰ সকলোৰে বহুত বেছি সুবিধা হৈছে বহুত ডাঙৰ এটা অভাৱ মানে পূৰণ হৈছে তো বহুত ধন্যবাদ জনাইছোঁ আৰু এইখিনিতে ইন্দুভূষণৰ কথা ক'বই লাগিব হি ইজ ভেৰি প্ৰফেচনেল ফাৰ্ষ্ট ভাল পোৱা কথাটো এইটো যে হি ইজ ভেৰি প্ৰফেচনেল বিৰাট ধুনীয়া কাম আৰু আটাইতকৈ ডাঙৰ কথা খুব পলাইট হয় খুব মানে নম্ৰভদ্ৰ হয় সেইকাৰণে খুব বেছি ভাল লাগে আৰু ইমান ধুনীয়াকৈ ইমান কম বয়সত ইমান এটা ডাঙৰ মানে ষ্টুডিঅ' সি লখিমপুৰত কৰিছে বহুত ধন্যবাদ থাকিল ইন্দুভূষণলৈ তো যেনেকৈ সপোন দেখিছে ষ্টুডিঅ'টোক লৈ বহুত দূৰ আগবাঢ়ি যাওক তাৰে কামনা থাকে আজি সঁচাকৈ ভাল লাগিছে মানে লখিমপুৰত এনেকুৱা এটা ষ্টুডিঅ' সঁচাকৈ মানে বৰ অনুভৱ হৈ আছিলে এটা দৰকাৰ অনুভৱ হৈ আছিলে কাৰণ ফটোশ্বুট বা আজিকালি জানেই আপোনালোকে যিকোনো এটা অকেজনতে আমি ফটোশ্বুট কৰিবলগীয়া হয় আউটডোৰ ফটোশ্বুট বহুত হয় কিন্তু মানে ইনডোৰ এনেকৈ এটা ছেটআপ ধুনীয়াকৈ ফটো উঠাব পৰা ছেটআপ এটা আমাৰ লখিমপুৰত অভাৱ হৈ আছিলে তো সেইকাৰণে মানে আজি ইন্দুভূষণে এইটো ইলিগেণ্ট পিক্সেল বুলি যোনটো আমাৰ ষ্টুডিঅ' আৰম্ভ কৰিছে মই সঁচাকৈ তেওঁক কংগ্ৰেচুলেশ্যন জনাম আৰু লগতে লখিমপুৰবাসী ৰাইজৰ কাৰণে যথেষ্ট সুবিধা হ'ব মানে ইয়াত আহি ফটোশ্বুট কৰিব পাৰিব তো সঁচাকৈ ভাল লাগিছে এই ইন্দুভূষণে আজি এইটো যি ষ্টুডিঅ' আৰম্ভ কৰিছে ইলিজেণ্ট পিক্সেল হিচাপে তাত আমি বহুত সুখী হৈছোঁ ইয়াক আচলতে ইন্দুভূষণক মই খুব মানে ভালকৈ জানো তেওঁলোকৰ ঘৰখনক মই খুব ভালকৈ জানো খুৰা খুৰীকো জানো খুৰা খুৰীৰ যি আপোনাৰ এই মানে সাংস্কৃতিক দিশত বা কিবা মনোভাৱ তেওঁলোককো জানো বা ইন্দুভূষণকো জানো আজি ইন্দুভূষণে আজি ইমানখিনি কৰিছে সেইটো কাৰণে আমি খুব আনন্দিত হৈছোঁ ই আৰু আগুৱাই যাওক আমাৰ শুভকামনা সদায় তাৰ লগত থাকিব গতিকে আপুনি এলিগেণ্ট পিক্সেলছ ফটোগ্ৰাফীলৈ আহি আপোনাৰ বিশেষ মুহূৰ্তবোৰ অধিক সুন্দৰ কৰি তোলক ঠিকনা নকাৰী ৰোড ৱাৰ্ড নম্বৰ 1 এলিগেণ্ট পিক্সেলছ ফটোগ্ৰাফী
যোগাযোগৰ নম্বৰ 7002258755